হাই গাইজ, পুনৰ এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মোৰ লগত আহিছে অংকুৰ। হাই কৈ দে। হাই। আজি ভিডিঅ'টো বনাবলৈ একো নাই বাৰু, কথা কেইটামান ক'বলৈ আছে চালিয়াকৈ, কথা কেইটামান কৈছোঁ। আজিকালি কি হয় মানে, যদি আপুনি যদি কিবা ভাল কাম এটা কৰি আছে বা আপুনি যদি কিবা এটা কৰি আছে, তেতিয়া আপোনাক মানে বা তোমালোকক বহুতে আহিব মানে ডাউন দিব। কি কৰিছ তই, এখন কেলৈ কৰিছ, একো কৰিব নোৱাৰ তই, এনেকৈ সেনেকুৱা তত মানে বহুত কথা মানে আপোনালোকে আপোনাক প্ৰকাশ নকৰিব। যি কৰিম বুলি ভাবিছে সেইটো ডাইৰেক্ট কৰি দিব। যদি আপুনি নিজে ভাল কিবা এটা দেখিছে কৰি যাওক, এদিন নহয় এদিন সফল হ'ব, নিজে সফল হ'ব। তেতিয়া যোনখনে তোমালোকক বা আপোনালোকক ডাউন দিছে সেইখিনি আহিব আপোনালোকক, নিজেই আপোনালোকক ক'ব। ত' এনেকৈ আৰু ভিডিঅ' বনাম, ধুনীয়া ধুনীয়া ভিডিঅ' বনাম। আৰু সেইদিনাখন ফাংচন চাব গৈছিলোঁ জামিয়াত ফাংচন চাব গ'লোঁ। তাৰ দুটামান ৰাতি ক্লিপ আছিলে, ৰয়েল এনফিল্ড বুলেট এখনৰ লগত আৰু মোৰখন RPM চাইছিলোঁ মানে। তাৰ ভিডিঅ'টো দি দিম ধুনীয়াকৈ আৰু দি দিছোঁ, সেইটো চাই ল'ব। বাকী আজি ভিডিঅ'টো ইমান দীঘল নকওঁ, ইমানে। আৰু অংকুৰে কিবা ক'ম ঠিকে। আৰু কালি বাইকখন ঘূৰাই আনিলোঁ, আপোনালোকক দেখুওৱা নহ'লে আজি দেখাই দিছোঁ। চলিয়ে চফা হৈ আছে আৰু তাকে। আৰু বাকী বাইকখন যেন চাই লওক ধুনীয়াকৈ, কালি ধুইছিলোঁ দেখুৱাটো নহ'লে যেন চাই লওক। আৰু বাকী বাইকখন এইটো এডাল কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব। আৰু গ্ৰাফিক্সটো এনেই চেনেমেটিকে দেখুওৱা হৈ থাকে, আৰু এতিয়া এনেকৈ দেখাই দিছোঁ নৰ্মেলকৈ। কমেণ্ট এটা কৰি দিব যদি ভাল লাগিছে। আৰু বাইকখনৰ কোনডোখৰত কেনেকুৱা ৰং মাৰিলে ভাল লাগিব গ্ৰাফিক্সটো সেইটো কৈ দিব। আৰু বাকী সেনেকুৱাই আৰু ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া ভাল লাগে ন ভিডিঅ' বনাই। বাকী বাইকখন চাই লওক ধুনীয়াকৈ। চেইন পকেটটো অলপ মাত দি আছে মানে, মোৰ চেণ্ট্ৰেল পকেটটো বেয়া হৈছে নেকি, চেনলকটো সেইটো চাব লাগিব, চেক কৰিব লাগিব। আৰু বাকী তাকে আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ। আৰু অংকুৰৰ লগত আহিছোঁ, আজি চানা খাম মানে, চানা নিব আহিছোঁ দোকানৰ পৰা। চানাটো লৈ ল'ম ধুনীয়াকৈ। আৰু এইফালে মানে এইটো আমি এইফালে দেউৰিগাঁও, এটিকি দেউৰিগাঁও যায়, দেউৰিগাঁও ৰাস্তা আছে, এইফালে পালোহি তিনিচুকীয়া, এইফালে মধুপুৰ। আৰু বাইকখন মজা লাগিছে কিন্তু দেই, কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ ভাল লাগিছেনে। আৰু তাকে আৰু গাইছ এইফালে আহি পাই গ'লোঁ, এইটো বাৰঘৰীয়া বুলি কয়। আৰু ইয়াৰ পৰাই চানাটো লৈ লওঁ চালিয়াকৈ, 20 টকাতে লৈ লওঁ চানা। ইয়াত থৈ দিছোঁ। কাঁচা চানা 20 টকাতে। এইফালে চানাটো লৈ লওঁ চালিয়াকৈ। আৰু ঘৰত লগ পাই আছোঁ, এইফালে চানা আহি গ'ল। চানা আইতা, আমাৰ আইতা এইফালে ভালকৈ দেখিব, আমাৰ আইতা খাই কয় দে, আইতা খাই কয় দে আইতা ক'ৰবাত দেখিলে মাতি দিব দেই। চানাটো খাই ল'ম এতিয়া। বহুত দিনৰ মূৰত আম খাবা, খানা খাবা, গছৰ তলত বহি যাবা বিন্দাছ। গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু ধুনীয়া ছানছেট ভিউ এটা লৈ আজিলৈ টাটা, বাই বাই।